তুমিতো ইয়াতে পঢ়িছিলা ন? হয় বাৰু পঢ়িছিলোঁ ইয়াতে। মানে ইয়াত কিবা কেনেকুৱা তোমাৰ মানে প্ৰেম হৈছিল নেকি? এই নাই এইবিলাক মই একদম নহয় দেই। নাই হৈছিল তুমি পলাইছা। এইবিলাক মই নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোলৈকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আৰু আজি মই গৈ আছোঁ চেপনলৈ, চেপন বিহু চাবলৈ। তো তাত আহিব জুবিন দা। তো আপোনালোকে জুবিন দাৰ প্ৰগ্ৰেম চাব হ'লে মোৰ ভিডিঅ'টো ধুনীয়াকৈ চাই যাওক, অলপ স্কিপ নকৰিব। তো আপোনালোকে চাই যাওক ধুনীয়াকৈ। বন্ধুসকল, ওলাই আহিলোঁ ঘৰৰ ওচৰে শ্বৰ্টকাট ৰাস্তাটোৱেদি। বাইপাছলৈ বেছি দূৰ নহয় এইটো ৰাস্তাৰে। তো সেইফালে বাইপাছত উঠি পিনি লেঙেৰি হৈ পিনি মৰাণ হৈ চেপন যাম। আপোনালোকে চাই যাওক ভিডিঅ'টো ধুনীয়াকৈ। আহি মই লেঙেৰি পাই গ'লোহি আৰু ইয়াতো চেপনৰ পোষ্টাৰ লেঙেৰিত। আৰু এতিয়া মই লেফ্ট ছাইডেদি চেপনলৈ যাব লাগিব মৰাণ হৈ। তো এখন হ'ল বিহু মঞ্চৰ গেট, বহুত ধুনীয়াকৈ সজাই তুলিছে। মেটেকাৰ ফুলখিনি কেনেকুৱা লাগিছে বাৰু আপোনালোকে কমেণ্টত জনাবচোন। মই আহি থাকোঁতে দেখিলোঁ বহুত ধুনীয়া লাগিলে, সেইকাৰণে ভাবিলোঁ অলপ তুলিয়ে লওঁ। আৰু আহি পাই গ'লোহি মৰাণ অভাৰব্ৰিজ। মৰাণ অভাৰব্ৰিজ মানেতো মৰাণ টাউন সোমাই গ'লোঁ আৰু পাৰ হ'লেই। আৰু এয়ে হ'ল মৰাণ টাউন। ৰাইট ছাইডেদি ডিব্ৰুগড় যাব পাৰি, চিধা গ'লে আমি চেপনলৈ যাব পাৰোঁ। তো মই এতিয়া চিধা গৈছোঁ আৰু মই এতিয়া মৰাণ পাৰ হৈ আহিলোঁ আৰু চেপনলৈ বেছি বাট নাই আৰু এইটো ৰাস্তা চাওক গাইজ, 4 লেন গাড়ী চলাব আৰু এতিয়া। আৰু এয়াই হ'ল চেপন তিনিআলি। চিধা যদি যাওঁ আমি ডিমৌ হৈ পিনি শিৱসাগৰ যাব পাৰোঁ, শিৱসাগৰ যোৰহাট এনেকৈ যাব পাৰোঁ। আৰু মই এতিয়া বাওঁ ছাইডেদি নামি দিম। আৰু বাওঁ ছাইডেদি নামিছোঁ কাৰণ মোৰ লগৰজনৰ ঘৰ সেইফালে আছে। ইয়াত মানে নতুনকৈ আহিছোঁ যিহেতু হোটেলবিলাক বিচাৰি পোৱা নাছিলোঁ, তো ফাইনেলি এখন হোটেল পালোঁ আৰু ইয়াৰ পৰা কিবাকিবি অলপ লৈ যাওঁ। লগৰজনৰ ঘৰ আহি পালোঁহি, ধুনীয়াকৈ চাহ তাহ বনাই দিছে মাকে। আৰু আমি এতিয়া অলপ বিহুতলি চাই আহোঁগৈ দিনতে। আৰু আমি এতিয়া হাইৰোড পালোঁহি আৰু অলপ দূৰ বাওঁ ছাইডে গ'লে মানে আমি বিহুত অকল অৰ্পণৰ ঘৰৰ পৰা অলপ ওলাই আহিলোঁ। এতিয়া আমি চেপন বাগানৰ ওচৰত আছোঁ আৰু অলপ দূৰ গ'লে মানে আমি কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ ঠাইডোখৰ পামগৈ। আৰু মোৰ লগত আহিছে অৰ্পণ। অৰ্পণ, তুমি বিহুখনৰ বিষয়ে কিবা এটা কৈ দিয়া মোৰ ছাবস্ক্ৰাইবাৰসকলক। সৰ্বপ্ৰথমে শ্বৰ্টকাট হয় নাহৰকটীয়া। আচ্ছা নাহৰকটীয়া NSK চেনেলটোৰ সমূহ দৰ্শকলৈ মোৰ তৰফৰ পৰা অলেখ হিয়া ভৰা মৰম আৰু শুভেচ্ছা থাকিল, ৰঙালী বিহু শুভেচ্ছা থাকিল। আৰু আজি ৰক্তিম আমাৰ ঘৰলৈ আহিছে, লগত আজি চেপন বিহু চাম বুলি কৈছিলে। তাকে মই ক'লোঁ গুচি আমাৰ ঘৰলৈ, আমাৰ ঘৰৰ পৰা চাবি। মই মানে যোৱা বছৰো মানে মই আহিম বুলি ভাবি আছিলোঁ, কিন্তু যোৱা বছৰ আহিব নোৱাৰিলোঁ, অলপ প্ৰব্লেম হ'ল আৰু সেইটো হয়। কিন্তু এইবাৰ নাই, যামেই আৰু সেইটো আজি ইংৰাজী 5 মে'। আজি চেপনত অনুষ্ঠিত হোৱা সন্মিলনখনত ৰাতি সকলোৱে সাৰ্থক বুলি ক'ব পাৰি, নৱপ্ৰজন্মৰ সাৰ্থক। জুবিন গাৰ্গ আহিব, লগতে দীপলিনা ডেকা, সকলোৰে ক্লাছ থাকে, তোমাৰো ক্লাছ তেনেকৈ আৰু মানে আহিব কিছুমান। আৰু দিনতো ভালেমানখিনি গণ্যমান্য ব্যক্তি আহিব। এখন আপোনাৰ উজনি অসমৰ ভিতৰতে এখন অন্যতম বিহু বুলি ক'লেও ভুল নহয়। বহুত ডাঙৰকৈ পাতে, বহুত অন্যতম বিহু এখন ভুল নহয় মানে। কিয়নো ইয়াত 100 এবিধ শাকৰ সোৱাদ ল'ব পাৰি, গম পোৱা নাই? 100 এবিধ শাকৰ সোৱাদ ল'ব পাৰি। আৰু উপৰঞ্চি নৱপ্ৰজন্মৰ কণ্ঠশিল্পী শংকুৰাজ কোঁৱৰ, তাৰপিছত অচূৰ্য বৰপাত্ৰ, মৌচী পাটৰাকী ইত্যাদি ভালেমান শিল্পী ইয়াত আহে, অনুষ্ঠান কৰে। এখন বিহু বিশেষকৈ পতা হয় কাৰ কাৰণে গম পোৱা নাই? আমাৰ ইয়াতে পুৰণা এজন ব্যক্তি আছিলে, দাম চাওঁ হেমবুঢ়াগোহাঁইৰ ক্ষেত্ৰত চেপনগিৰি ৰঙালী বিহুখন চেপন মহাবিদ্যালয়ৰ সমীপত উদযাপন কৰা হয়। এইখনৰ মানে কি ক'ম আৰু মেইন আঁৰত যিজন ব্যক্তি লগাই আছে, তেওঁ সদায় শ্ৰদ্ধা জনাবলৈ আমি ডাঙৰীয়া বুলি কয়। চেপনত এই বিদুল্লাই বুলি ক'লে চিনি পায়।
এই ফুল নামটো হৈছে মৃদুল ফুকন। তেওঁ দ্বাৰাই চাগে এখন বিহু ইমান ধুনীয়াকৈ হৈ আছে। এনেকৈ হৈ যাওক আগন্তুক, তাকে আশা কৰোঁ। তাকে আৰু এতিয়া ব'লক চেপন বিহুখন দেখাওঁ ব'লা তোমাক। দিনে পোহৰে অলপ চাই হ'বগৈ আৰু ৰাতিলৈ আকৌ যাব লাগিব। ইয়াক লাইক কৰি দিব দেই। আদৰণি তোৰণি কেইবাখনো দি আছে, তো আপোনালোকে দেখিলেই। ফাইনেলি আহি পাই গ'লোহি। এয়া হ'ল মূল প্ৰৱেশ দুৱাৰ, মানে এখন বিহু গেট। কিমান ধুনীয়া ডেক'ৰেশ্যনটো। পাই গ'লোহি গাইছ, পাই গ'লোহি ফাইনেলি। অৰ্পণ, কিবা কিবি অলপ দেখুৱাব ব'লা ধুনীয়াকৈ ব'লা জেগাখিনি নে কি? মই দেখাই দিম ব'লা। কি চাবা তাকে দেখাই দিম। ছোৱালী চাম, ছোৱালী। তাইত আমি বেয়া লগা নহয় দেই ছোৱালী। নাই এনেই কৈছোঁ দেই, ছোৱালী তোৱালী ইয়াত চাব অহা নাই দেই গাইছ। জুবিন দাক চাব আহিছোঁ। বহুত বিশাল পেণ্ডেল দেখোন দেই। আৰু এইফালে লাইভ দেখাই থাকিব পৰ্দা। আমি ইয়াতে চাব লাগিব, ওচৰততো ইমান যাব নোৱাৰিম চাগে। পুৰা ইয়াত বেম্বু দি আছে। মই তোমাক একদম এই অৰ্পণ থাকিলে মোৰ চিন্তা নাই বাৰু ন। মই তোমাক এটা আগত লৈ যাম। হ'লেও সকলোৰে সুবিধাৰ্থে এই পৰ্দাটো মানে এনেকৈ পৰ্দাখন দি দিলে মানে ভাল। এইফালে লাইট পূৰা হেল'জেন, ৰাতি বেছি ভাল লাগিব। বন্ধুসকল, এইখিনিতে আপোনালোকক এটা ধুনীয়া দৃশ্য দেখাবলৈ লৈছোঁ, তো আপোনালোকে উপভোগ কৰক। অৰ্পণ, তুমি যে ক'লা মোক এতিয়া কিবা এটা ধুনীয়া তুমি দৃশ্য দেখাম বুলি, তুমি কি দেখাব বিচাৰিছা মোক? ধুনীয়া মানে এতিয়া ফুল দেখাম। ফুল মানে সেইবিলাক এইটো ফুল নহয় আৰু নাই ফুল সেইটো পাৰা নাই এইবিলাক নহয় ব'লাচোন চাওঁগৈ। ধুনীয়া লাগিছে দেই। অৰ্পণ, এইটো কি হয়? এইটো চেপন মহাবিদ্যালয় অফিচ হয়। অফিচ মানে কাৰ্যালয়। আচ্ছা, আগলৈ ব'লা। মানুহ চানুহ নাই, তথাপিতো ইমান ধুনীয়া চাফা হৈ আছে ন। কৰি থৈছে। কলেজবিলাকত এইটোৱে ভাল লাগে, এনেকৈ গলি এটা থাকে যে বিৰাট ধুনীয়াকৈ। এইটো কি হয়? এইখন অডিটৰিয়াম। অডিটৰিয়াম হয়? হোৱা নাই সম্পূৰ্ণ। আচ্ছা, হ'ব। তুমিতো ইয়াতে পঢ়িছিলা ন? হয় বাৰু, কৰিছিলোঁ। মানে ইয়াত তোমাৰ মানে প্ৰেম শ্ৰেম হৈছিল নেকি? এই নাই এইবিলাক মই একদম নহয় দেই। নাই, হৈছিল তুমি পলাই চাগে। এইবিলাক মই ভালেই গম পোৱা যায় আৰু। আমি পাই গ'লো ইয়াত টেবুল পূৰা। আহা অৰ্পণ, অলপ বহিলেও ভাগৰ লাগিছে। মানে ইমান টেবুল মানে ইয়াত কি মানে? বহা এইটো সুধিবলৈ কথা নেকি আৰু লগতে আহিছা? মানে ইমান টেবুল মানে এইটো কথাটো কি মানে ইয়াত? টেবুল মানে এখন তোমাৰ জিৰণি চোৱা নিচিনা হয়। আচ্ছা, যেতিয়া মানে ক্লাছ নহয় তেতিয়া ইয়াতে আহি জিৰাব পাৰি। তাৰপিছত ইয়াত তোমাৰ ক'বলৈ গ'লে এতিয়া যুগ্ম জীৱনৰ আৰম্ভ হয় এনেকুৱা এখন কলেজৰ পৰা আৰম্ভ হয়। গম পোৱা নাই? মানে কি হয়, ভাল পোৱাটো ক্লাছ 10ৰ আগতো থাকে। সেইটো ভাল পায় সঁচা বা সেনেকৈ ক'ব নোৱাৰি। আজিকালিতো LPMটো আহি গৈছে, কি ক'ব আৰু। সেইবিলাক আচলতে ভাল পোৱা নহয় ক'বলৈ গ'লে, সঁচা অৰ্থত ক'বলৈ গ'লে। সঁচা অৰ্থ কোনবিলাক? যোনবিলাক তোমাৰ এখন কলেজৰ পৰা সুন্দৰ পৰিৱেশ। এতিয়া তুমি দেখা দিবা বাৰু, এইফালে ধুনীয়াকৈ বতাহ হ'বলৈ, এইফালে কিনাৰতে পুখুৰী আছে ডাঙৰ দেই। তাৰপিছত এইফালে তোমাৰ বাঁহ গছ আছে এইফালে। তাৰপিছত এইফালে তোমাৰ আম গছ আছে। আম গছৰ ফুলফুলীয়া বতাহ বুলি কয়, যিটো প্ৰেমৰ বতাহ বুলি যিটো কয়, সেই সেনেকৈ আৰু ইয়াতে মানে আৰম্ভ যুগ্ম জীৱনৰ বহু স্মৃতি ইয়াত জড়িত হৈ আছে। তোমাৰ মানে ইয়াত প্ৰেম শ্ৰেম হৈছিল নেকি কিবা? মানে ইয়াত তুমিও কাৰোবাৰ লগত মানে এনেকৈ বহিছিলা নেকি? নাই প্ৰেম শ্ৰেম তেনেকুৱা মানে মোৰ একো নাই।
কি ক'ম কিন্তু ক'ব অলপ লাজ লাগিব বাৰু, একো নাই বাৰু। মানে এইবিলাক দেখা এইটো মানে কেনেকৈ ভাঙিলে ন অৰ্পণ? এইটো তোমাৰ ধুমুহা আহিছিলে যে কেইদিনমান আগতে। অঁ দুদিনমান আগত। তাকে ধুমুহাত এইটো আচলতে আছিলে তোমাৰ ফাৰ্ম হয়। আচ্ছা। ফাৰ্ম মানে ইয়াত আগতে ব্ৰইলাৰ পুহিছিলে, ঠিক আছে, মানে কলা দৰে এনেকৈ তো ফাৰ্মখন ভাঙি পৰি গ'ল। বন্ধুসকল আপোনালোকে দেখিছে ইয়াত বহুত ধুনীয়াকৈ মানে এইবিলাক কিছুমান কাম আৰম্ভ হৈছিলে, কিন্তু ইয়াত এতিয়া কি বা হ'ল নাজানো, পূৰা গছ গছনি হৈ গৈছে। আচ্ছা অৰ্পণ, এইটো কি হয়? এইটো মানুহ চানুহ আছে, খানা বনোৱা হয়? ভোজনালয় হয় এতিয়া, মানে বৰ্তমান ভোজনালয় বনাই থৈছে। গাইছ আম চাওক, আম ও মই আমলৰি তামাম ওলাব তাৰমানে ইয়াত। এই গছজোপা কোনে ৰুইছিলে মানে গম পোৱা নেকি? মানে ইমান আম লাগিছে। জুবিন দা? আৰু কিছু সময়ৰ পাছতে ইয়াতে জুবিন দা আহি গীত পৰিৱেশন কৰিব, আৰু এতিয়া খুব ধুনীয়াকৈ সজাই তুলিছে। আৰু এয়া হ'ল বিচাৰক মণ্ডলীৰ ঠাই। তো ইয়াতে বিচাৰকসকল বহিব আৰু প্ৰতিযোগিতাসমূহৰ বাছনি কৰিব ইয়াতে বহি পিনি। বন্ধুসকল, ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ। যিমান পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিলোঁ, কাৰণ এতিয়া গেটৰ মুখত আছোঁ অৰ্পণ, আৰু এতিয়া আমি ঘৰলৈ যাওঁ। ৰাতি আকৌ আহিম, প্ৰগ্ৰেম দেখাম আপোনালোকক, চাই যাব। ভিডিঅ'টো চাই পিনি যদি অলপ ভাল লাগিলে তো কি কৰিব লাগিব অৰ্পণ? লাইক শ্বেয়াৰ আৰু নতুনকৈ চোৱাসকলে ছাবস্ক্ৰাইব। বাই বাই।